ভাষণ প্ৰতিযোগী দেখা পাইছোঁ। আমি দুয়োগৰাকীকে এগৰাকীকৈ আমি তেখেতসকলৰ লগত সাক্ষাৎ হ'বলৈ যত্ন কৰিম। হেল্ল', প্ৰথম আমি বাৰু এই চশমা এই টুপিৱালা বাইদেউকে আমি সুধিবলৈ চেষ্টা কৰিম। হেল্ল' বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? অসমীয়া নহয় তাৰমানে? চব জানতে হে, তাৰমানে আধা অসমীয়া আধা হিন্দী। আপোনাৰ নামটো কৈ দিব লাগে। মোৰ নামটো হৈছে পানচেং। তাৰমানে আগে গৈ একো নাই নেকি আপোনাৰ পানচেঙৰ? বৰ বিজি তেখেত। ফোন আহিছে তেখেতৰ এটি। আপোনাৰ নামৰ আগত পিছত একো নাই নেকি বাৰু? নাই, মোৰ মা নাই, দেউতা নাই, সেইকাৰণে মা দেউতা নাই কাৰণে আগে পিছে তেখেতৰ একো নাই। আৰু আপোনাৰ ঘৰ ক'ত? গুৱাহাটীতে কৈছো। মোৰ ল'ৰা দুটা আছে আৰু ছোৱালী এটি আছে। পাৰিলো এতিয়া, ছোৱালী বিয়া দিলো। এতিয়া মই আৰামত খাই থাকো আৰু চাকৰি কৰে ল'ৰাকেইটা। চাকৰি কৰে? সোণৰ আঙুঠি আৰু এইবিলাক চব সোণৰ। নাই নাই নাই, সেইটো সোণ একদম হেৰি লাখ লাখ কোটি কোটি টকাৰ। লাখ কোটি টকীয়া সোণটো। ঠিকে আছে। পিছে আপুনি আমাৰ এই মঞ্চলৈকে আহিলে যে কিহত আহিলে বাৰু? মই কৰোণা হৈছে যে বেমাৰবিলাক, সেইটো কাৰণে মই আহিলোঁ, বাছতে আহিলোঁ। আহি কৰি মই চালোঁ, এই অলপ চোন শুনিলোঁ ইয়াত বোলে অলপ কিবা পাতিছে। এই আহি কৰি খোজকাঢ়ি আহিয়ে মাত্ৰ পাইছিলোঁ। বাৰু ঠিকে আছে। তেখেতে আমাৰ ইয়াত খোজকাঢ়ি অৱস্থান কৰিছেহি। বাৰু আমি দ্বিতীয়গৰাকী ফাললৈ আগবাঢ়িবলৈ ওলাইছোঁ। হিন্দী, তেখেতৰ হিন্দী কি? তেখেতে ঠিকে আছে। তেখেতে আমাৰ মাজত হিন্দী কবিতা এটা আবৃত্তি কৰিব বোলে। তেখেতক আমি কবিতাটি আবৃত্তি কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ কবিতাটোৰ নাম হৈছে सूरज होगा हुआ सवेरा, बीती रात मीठा अंधेरा, खिले फूल फैले गन, काटी चिड़िया मिलकर संग, आंखें खुल्लू मुन्ना प्यारे, सुनो बुलाते बच्चे सारे, जोगू सवेरे पहली पाठ, सीखू अच्छी बात। नमस्कार। একদম সৰু ল'ৰা ছোৱালী দৰে লাগিছে দেই। ঠিক আপোনাক বৰ ভাল লাগিল আপোনাৰ হিন্দী কবিতা শুনি। বাৰু আমি দ্বিতীয়গৰাকী